Welcome back to my YouTube channel. মই এতিয়া ক'ত আছোঁ চাওক কেনেকুৱা ধুনীয়া ভিউ আৰু 3 তাৰিখ মানে গোলাঘাট টু লখিমপুৰ যাত্ৰা কৰিম যদি আপোনালোকক গোলাঘাটৰ পৰা লখিমপুৰ ব্লগ লাগে তেন্তে কমেন্ট কৰিব চাওক এতিয়া মই আছোঁ বৰচাপৰিৰ ওচৰতে এনেকুৱা ধুনীয়া ভিউ এটা আহিছে সেইটো কাৰণে আহিলোঁ যদি আপোনালোকক গোলাঘাট টু লখিমপুৰ ব্লগ লাগে তেন্তে আপোনালোকে কমেন্ট কৰিব যে ব্লগ লাগে আৰু কি দেখিবলৈ মন আছে তেন্তে মোৰ ভিডিঅ'টোত কমেন্ট কৰিব আপোনালোকে মাথো কমেন্ট কৰিব এতিয়া ভিউ চাওক এয়া গোটেই চাৰিওফালে কি ধুনীয়া ৰাস্তা এইফালে পিছফালে দিও পুৰা মজা ৰাস্তা ভাইছ ঘৰ যাব ওলাইছোঁ এইখন বাইকখন এইখন ইয়াৰ লগতে ইয়াত কিছুমান বস্তু আনিছোঁ এইটো কোমোৰা আৰু অমিতা আৰু 3 তাৰিখে কিন্তু যোৱাটো পাক্কা আমি লখিমপুৰ যাম লগতে গোলাঘাটৰ পৰা লখিমপুৰ যাত্ৰা হ'ব আৰু ব্লগটো বনামেই যদি আপোনালোকক ভাল ব্লগ লাগে তেন্তে কমেন্ট কৰিব মোৰ চেনেলটো যিহেতু বহুত দিন হ'ল ভিডিঅ' নিদিয়া এইটো জাষ্ট আপোনালোকক নটিচ বা জাননী দিবৰ কাৰণে এই ভিডিঅ'টো বনোৱা হৈছে লখিমপুৰ পামগৈ 3 তাৰিখে চ' গাইজ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব এতিয়া মই গৈ থাকোঁ ভিডিঅ'টো এনজয় কৰক গাইজ ভিডিঅ'টো এনজয় কৰি যাওক এতিয়া মই পামগৈ আৰু ঘৰত আৰু 5 মিনিটমান লাগিব এতিয়া গৈ আছোঁ যিটো কেমেৰা কোৱালিটি কেনেকুৱা হৈছে জনাব আপোনালোকে এতিয়া জংঘল নিচিনা ৰাস্তা কিন্তু ধুনীয়া ৰাস্তা একদম মজা ৰাস্তা দেই চাওক কেনেকুৱা ধুনীয়া ৰাস্তা চিচি ব্লক এইটো পিচ ৰাস্তা হয় কিন্তু ধুনীয়া ৰাস্তা এতিয়া গৈ আছোঁ ভিডিঅ'টো এনজয় কৰি যাওক বোলে শুনি আছে চাওক ডাঙৰ নহয় আচলতে কি হয় ভিডিঅ'টো জাষ্ট এনজয় কৰক কঠীয়া এইফালে গোটেই কঠীয়া ৰোৱনী লাগি আছে মই এখন হাতে চলাই এখন হাতে আচলতে মোবাইলটো ধৰি আহিছোঁ কাৰণ আজি হেলমেট অনা নহ'ল আমাৰ চ' গাইজ বেয়া নাপাব অলপ এডজাষ্ট কৰি ল'ব আৰু থেংক ইউ